নমস্কাৰ, জয় হিন্দ। মই অসম পুলিচৰ কনষ্টেবল ৰিংকু গগৈ। মই আজি এই ভিডিঅ'টো বনাইছোঁ যে আমাৰ অসমীয়াগিৰি বহুতে কৈ আছে, এই অসমীয়াগিৰি হ'ব নে নাই সেইটো ওপৰত বনাইছোঁ ভিডিঅ'। লগতে মুছলিম জাতি, বেংগলী জাতি আৰু মণিপুৰী জাতিৰ ওপৰত, মানে জাতিৰ ওপৰত। এতিয়া মোৰ কথাটো কৈছোঁ, মই হৈ গ'ল গগৈ, আহোম মানুহ। মোক 21 IRBNত মই ফটো মাৰিছিলোঁ হেডকোৱাৰ্টাৰ ভিতৰত, যে মানে JCB গছ কটা। এইটো মোৰ অধিকাৰ নাই নেকি ফটো মাৰিছোঁ? গোটেই ৰাইজে মাৰি আছে, গোটেই যিমান কনষ্টেবল বেলেগ চবেই। কিন্তু মই মাৰোঁতে কি কৰিলে, মোক কামাণ্ডেণ্ট প্ৰতাপ সিনহা IPSে অৰ্ডাৰ দি পিনে তাৰ চমচাকেইটাৰ পৰা মোক মাৰ খোৱালে, মাৰিলে। কোন কোন? এটা চিৰঞ্জয় নাথ বেংগলী, এটা মজিম হুছেইন লস্কৰ মুছলিম, তাৰপিছতে গোলাপ সিনহা মণিপুৰী, বিৰাজ কুমাৰ, এইটো কি জানো ভাল জাতি নাজানো মই, আৰু অহম্মদ বক লস্কৰ মুছলিম। এতিয়া কেইটামান বেয়া মুছলিমে মাৰিলে, কেইটামান বেয়া বেংগলীয়ে মাৰিলে। কিন্তু এই গগৈ ল'ৰা, অসমৰ ল'ৰাই, এই অসমৰ ক'ত পুলিচৰ মানে 21 IRBN হেডকোৱাৰ্টাৰ ভিতৰত মাৰ খালোঁ। নিজে FIR জমা দিলোঁ। আজিলৈকে FIR 21 এপ্ৰিল 2019 পৰা আজি কিমান হৈ গ'ল? 1 ডিচেম্বৰ 2019, 7 মাহ কিমান দিন হৈ গ'ল, আজিলৈকে চাৰ্জশ্বিট কোৰ্টলৈ যোৱা নাই। যদি সঁচাই অসমীয়াগিৰি আছে, আপোনালোকে অসমীয়াগিৰি যিমান কৈ আছে যে, তো আন্দোলন কৰিবনে চাৰ্জশ্বিট যাবলৈ? আমাৰ মানে কামাণ্ডেণ্ট প্ৰতাপ সিনহা আৰু এইখিনি যোনখিনি দোষী, সেইখিনি শাস্তি পাবনে? আপোনালোকে আন্দোলন কৰিলে পাব, পুলিচে আন্দোলন কৰিব নোৱাৰে। তাৰপিছত আমাৰ পুলিচে অকল শ্বেয়াৰ কৰিব পাৰে। আকৌ যে মাৰপিটটো কৰিলে, এইখিনিতো মই মানে কেনেকৈ মাৰ খাইছোঁ গোটেই দেখা, যোনে শাস্তি দিছে, মানে যোনে ষ্টেটমেণ্ট দিছে, উইটনেছ দিছে, সাক্ষী, সেইকেইজনকো মানে হাৰাশাস্তি। এইফালে ট্ৰান্সফাৰ, কয়া PS ৰঙিয়া পাৰ হৈ এটাক মহাদেৱ তিলা, এটাক হাৰাঙাজাও PS। উইটনেছ দিয়াত অকল যে অসমীয়া নাই, ৰামচন্দ্ৰ চুতীয়া এইটো অসমীয়া, কৰিমগঞ্জত যোনটো গাঁও আছে, অসমীয়া গাঁও। আৰু লগত হৈ গ'ল জয় দাস, এইটো বেংগলী, এটা হ'ল অমৰনাথ চৌহান, তো চৌহান। এইবিলাক জাতিটোক কেতিয়া যে কয় যে বেংগলী বেয়া ক'লে ভুল হ'ব। কেলৈ ভুল হ'ব মই নকওঁ, কেইটামান বেয়া বেংগলী আছে, মানে চিৰঞ্জয় নাথক বেয়া ক'ম মই, কিন্তু জয় দাস সেইটো বেংগলী, সি হ'ল উইটনেছ দিছে সঁচা কথাৰ কাৰণে, সি ভাল বেংগলী। এইফালে চৌহান, সিও ভাল। এতিয়া মানে নিজৰ জাতিটো যোনে সঁচা কথা কয় সি ভাল। এতিয়া মই নিজকে মই ভাল ক'লে নহ'ব, লোকে মোক ভাল ক'ব লাগিব। আপুনি কিমান মানুহ আছে মোক ভাল পায় বেয়া পায়, আপোনালোকে গম পাব কথাটো। আৰু এই অসমীয়াগিৰি কথাটো মানে অসমত অসমীয়াগিৰি হ'ব লাগে, মানে ভাল কামত। এইটো হৈ আছে দেখিছোঁ। তো আপোনালোকে আন্দোলন কৰে, সহযোগ কৰি, যদি কৰে নিশ্চয় মই ৰিজাল্ট পাম। আৰু আমাৰ যে এতিয়া DIG শ্ৰী প্ৰশান্ত কুমাৰ দত্ত IPS, DIG শিলচৰৰ আছিলে, সেইজন ৰিটায়াৰ হ'ল 30 নৱেম্বৰ, যোৱাকালি। এনকুৱাৰী কৰিলে, আমাক হাৰাশাস্তি দিলে, গুৱাহাটীৰ পৰাও মাতিলে, মহাদেৱ তিলাও মাতিলে, কি কয় হাৰাঙাজাও PSও মাতিলে, মোকো মাতিলে ডিগবৈ PSৰ পৰা, লক্ষীপথাৰৰ পৰা। ষ্টেটমেণ্ট দিলোঁ কেতিয়া? জুলাই মাহত। আজিলৈকে এনকুৱাৰীৰ ৰিজাল্ট দিব নোৱাৰিলে। কেলৈ দিয়া নাই? কেলৈ কি গোটেইখিনি ষ্টেটমেণ্ট আমাৰ পক্ষত আছে, সেইকাৰণে দিয়া নাই। মানে ডাঙৰ মানুহ কাৰণে আইন বেলেগ, আমাৰ কাৰণে আইন বেলেগ। যদি সঁচাই অসমীয়াগিৰি হয়, তেতিয়াহ'লে মানে মোক মাৰপিট কৰাটো ওলাই পৰিব। আপোনালোকে আন্দোলন কৰিলে DIG ছাৰে যোনটো ৰিপৰ্ট দিছে, সেইটো ৰিপৰ্ট দিব লাগিব। মই গোটেই কাগজ পত্ৰ চব দেখাই দিছোঁ আগৰ ভিডিঅ'বিলাকত। যদি এইটো হয়, যদি সঁচাই অসমীয়াগিৰি আছে, মই পুলিচৰ মানুহ হৈ মাৰ খাই ন্যায় নাই পোৱা, আপোনালোকে ক'ত ক'ত মাৰ খাব তেতিয়া কেনেকৈ পাব? এটা গগৈ ল'ৰা হৈ নাই পোৱা, আপোনালোকে পাব বুলি আশা কৰিব? এইটো মানে অসমীয়াগিৰি থাকিব নাই, মই ডাউট আছে। আপোনালোকে যদি থ'ব বিচাৰে, মইতো থমেই, মই যুদ্ধ লাগি আছোঁ। সেই তিনিচুকীয়া বাহি আমাৰ বাৰাক ভেলীটো কি অসম নহয় নেকি? সেইটো অসমেই হয়। কিমান বাৰাক ভেলী মানুহ আছে, সেইকাৰণে মই কওঁ। আৰু মুছলিম জাতি নিজকে যদি প্ৰুভ কৰিব আছে ভাল, যেনেকৈ আমাৰ প্ৰেছিডেণ্ট ডক্টৰ APJ আব্দুল কালাম ছাৰে কোনো এটা আঙুলি দিব নাই পৰা, চবেই ভাল কয়। আপোনালোকৰ যোন বাৰাক ভেলীত মুছলিম আছে, সেইখিনি ভাল যেতিয়া সহযোগ কৰিব, মই ক'ম কোন কোন ভাল, মই জানো বহুতৰ নাম, মই জানো কোন কোন ভাল, ভাল ক'ম মই। এতিয়া আপোনালোকে নিজে ক'বলৈ মানা কৰিছে কেইটামানে, বহুত সহযোগ কৰিছে। এতিয়া মোৰ এডভকেট
মই হাইলাকান্দি এডভকেট ইয়াত গুৱাহাটী হাইকোৰ্টত আছে ফজলু মজুমদাৰ সেইজনে যেতিয়া কেছ ভালকৈ লৰিব যেতিয়া আমাক জিকাই দিব তেতিয়া ক'ম য়েছ যে মুছলিম উকিলো ভাল আছে মুছলিম জাতি ভাল নিজকে প্ৰমাণ কৰিব লাগিব নিজে মই অসমীয়া ভাল মই অসমীয়া পুলিচ হৈ ভাল মই নিজে প্ৰুভ কৰি দেখাম আৰু আপোনালোকৰ প্ৰুভ আপোনাৰ নিজে কৰিব যেনেকৈ জয়ত আছে বেংগলী মই মানুহ ভাল মই বাৰাক ভেলীত আছোঁ মোৰ ঘৰ হাইলাকান্দিত কিন্তু মই ভাল মানুহ সি প্ৰমাণ কৰিছে তাৰ উইটনেছ দি পিনে অমৰনাথ চৌহান কাছাৰত ঘৰ সিও প্ৰুভ কৰিছে যে মই ভাল মানুহ বাৰাকত ভেলীত চব বেয়া মানুহ নাই আমাক সেইবিলাকক সহযোগ কৰিব লাগে সহায় কৰিব লাগে তেতিয়া চব ভাল হ'ব এই বদমাছকেইটাক যদি প্ৰেছাৰ দিব কয় এতিয়া অমৰনাথ চৌহানক আজি 21 এপ্ৰিলৰ পৰা আজিলৈকে ছুটি দিয়া নাই কামানেন প্ৰতাপ সিনহাই কি কাৰণে মানে তাৰ ৱাইফে মোৰ কাৰণে মাত মাতাৰ কাৰণে তো আপোনালোকে কথাটো বুজি পাইছে নিজক জাতিটো প্ৰুভ কৰিবলৈ নিজে কাম কৰিব লাগিব ভাল কাম কৰিব লাগিব তেতিয়াহে নিজে আহিব মই নকওঁ চব বেয়া বুলি কেইটামান বেয়া আছে সেইকেইটা আঁতৰাব লাগিব আৰু আমাৰ যিমান অসমীয়াগিৰি ভিডিঅ' বনাইছে মানে আন্দোলন কৰিব আমাৰ ৰিজাল্টটোৰ কাৰণে মই মোক মাৰপিট কৰিছে ডিঙি চেপিছে মই FIR দিছোঁ কিন্তু একো ৰিজাল্ট পোৱা নাই আপোনালোকে সহায় কৰিব বুলি আশা কৰিছোঁ জয় হিন্দ জয় আই অসম